নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ভাওনা প্ৰেমী হিৰক ইউটিউব চেনেল। আৰু আজি আমি যাব ওলাইছোঁ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ, কাৰণ যিহেতু জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা আছে। মোৰ বন্ধু ঋতিকৰ ঘৰত মই আজি উপস্থিত আছোঁহি। বন্ধু ঋতিক আৰু মই দুয়ো একেলগে জগন্নাথ মন্দিৰ যাম। এইটো কোনো পুৰীৰ জগন্নাথ মন্দিৰৰ কথা কোৱা নাই, ইয়াত আমি ডিব্ৰুগড় খনিকৰত এটা জগন্নাথ মন্দিৰ আছে, আমি তালৈ যাব ওলাইছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক শ্ৰী শ্ৰী জগন্নাথ দেৱৰ মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ বিষয়ে আপোনাক যিমান পাৰোঁ বিতংভাৱে জনাব যত্ন কৰিম, কাৰণ এইবেলি আমাৰ শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা মহান দিব্য ৰথ আউনীআটী সত্ৰলৈকে আহিব আৰু আকৌ পাছত মন্দিৰলৈ ঘূৰি যাব। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব, ধন্যবাদ। এয়া ঋতিকহঁতৰ ঘৰৰ পদূলিমুখত গোটেই বানপানী। এইখিনি বানপানী মানে আচলতে কৃত্ৰিম বান, তেনেকৈ বিশেষ এটা নহয়। এইখিনি দেখিছে মানুহ কেনেকৈ পানীত অহা যোৱা কৰি আছে। এই অটোখন, আমি তাৰ মাজতে যাব লাগিব। আমি জগন্নাথ মন্দিৰ পালোহি আৰু এয়া ভক্তসকলৰ প্ৰচুৰ ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে। তথাপিও যিমানখিনি ভিৰ হ'ব লাগিছিল সিমানখিনি হোৱা নাই। তথাপিও ভিৰ হৈছে বুলিয়ে ক'ব লাগিব। আৰু ভিতৰত আৰতি চলি আছিল সেই সময়ত, আৰু আপোনাৰ পূজাও চলি আছিল। অলপ পিছতে ৰথ আৰু আধা ঘণ্টা এঘণ্টাৰ পাছত ৰথ ওলোৱা হ'ব। এয়া সকলোখিনি মন্দিৰ আপোনালোকে দেখিবলৈ পাইছে। এয়া মোৰ বন্ধু ঋতিক ওচৰতে থিয় হৈ আছে। ইস্কনৰ পৰা কিছু ভক্ত আহি গৌড়ীয় বৈষ্ণৱ সম্প্ৰদায়ৰ যিসকল ভক্ত, তেওঁলোকে ইয়াত হৰে কৃষ্ণ মন্ত্ৰ জপ কৰি আছে। আপোনালোকে দেখিবলৈ পাইছে এয়া হৰে কৃষ্ণ মন্ত্ৰ জপ কৰি আছে। আৰু ভিতৰত বলভদ্ৰ, সুভদ্ৰা আৰু জগন্নাথ প্ৰভুক দৰ্শন কৰিবলৈ সকলো গৈ আছে। এয়া বিষ্ণুৰ অনন্ত শয্যা। সকলো দেখি ভাল লাগিল বাবেই মই ইয়াত ৰেকৰ্ডিং কৰি ল'লোঁ। ৰথখন অতি সুন্দৰকৈ সজাই তোলা হৈছে। ৰথখনৰ গৰিমা অতিকে গুৰুত্বপূৰ্ণ। যদিও পুৰীৰ জগন্নাথ মন্দিৰত 3খনকৈ ৰথ সাজি ওলোৱা হয়। জগন্নাথৰখন নান্দীঘোষ, দেৱীৰখন অৰ্থাৎ দেৱী সুভদ্ৰাৰখন দেৱদলন আৰু বলভদ্ৰৰখন তালধ্বজ ৰথ বুলি কোৱা হয়। দেৱীৰ সুভদ্ৰাৰখন 44 ফুট, বলভদ্ৰখন 45 ফুট আৰু জগন্নাথ মহাপ্ৰভুৰখন 45.5 ফুট ওখ বুলি কোৱা হয়। কিন্তু ইয়াত ঠাই আৰু সময়ৰ অসুবিধাৰ বাবে এনেদৰে কৰা হৈছে। এয়া এইফালে লৈ যোৱা হৈছে। প্ৰথমে লৈ যোৱা হৈছে এইটো কলাবৌক লৈ যোৱা হয়। কলাবৌৰ নিচিনা কলপুলি আৰু এনেকৈ কিবা নিচিনা এটা লৈ যোৱা হৈছিল। প্ৰথমতে মই এইটো মহাপ্ৰভু জগন্নাথ বুলি ভাবিছিলোঁ, কিন্তু নহয়, কলাবৌ হয়। আৰু তেনেদৰে প্ৰতিজন বিগ্ৰহ, প্ৰতিগৰাকী দেৱতা লৈ যোৱা হ'ব, আপোনালোকে দেখিবলৈ পাব। এয়া ৰথত আৰোহণ কৰা হ'ল। সৰ্বশেষত মহাপ্ৰভু জগন্নাথ আৰোহণ কৰিব তেনেদৰে। যাওঁগৈ নেকি? ইফালে সেয়া মহাপ্ৰভু জগন্নাথক ৰথত আৰোহণ কৰোৱা হৈছে। সেয়া আপোনালোকে দেখিবলৈ পাইছে, মহাপ্ৰভু জগন্নাথক ৰথত আৰোহণ কৰোৱা হৈছে। আপোনালোকে দেখি আছে, এয়া আমি দেখুৱাবৰ যত্ন কৰি আছোঁ। ইয়াত আচলতে তিনিওজন দেৱতা অৰ্থাৎ শ্ৰী বলভদ্ৰ, শ্ৰী সুভদ্ৰা আৰু শ্ৰী শ্ৰী মহাপ্ৰভু জগন্নাথক এখন ৰথতেই তোলন কৰা হৈছে, একেখন ৰথতে আৰোহণ কৰোৱা হৈছে। কিন্তু যদিও পুৰীৰ জগন্নাথ মন্দিৰত 3খনকৈ বেলেগ বেলেগ ৰথেৰে নিৰ্মাণ কৰা হয়। ৰথ আহিছে, এয়া ৰথ সাজু হৈছে যাবলৈ। এতিয়া আমি আপোনালোকক দেখুৱাব যত্ন কৰি আছোঁ। ৰথখন আনি পুনৰ মন্দিৰলৈ প্ৰত্যাৱৰ্তন কৰোৱা হ'ব। এয়া বহুতো ভক্তপ্ৰাণ ৰাইজে ৰথৰ বাঘজৰী টানিছে, কিয়নো ৰথৰ বাঘজৰী টানিলে পুণ্য হয় বুলি কোৱা হয়। কীৰ্তনৰ উৰিষ্যা বৰ্ণনত গুৰুজনাই
ইয়াৰ বিষয়ে বৰ্ণন কৰি থৈ গৈছে। সেয়া প্ৰভুৰ দিব্য ৰথ। ৰথযাত্ৰা গৌড়ীয় বৈষ্ণৱ সমাজৰ এটা অন্যতম উৎসৱ হিচাপে গণ্য কৰা হয়। শ্ৰীক্ষেত্ৰ জগন্নাথ পুৰীত এই উৎসৱ পালন হৈ আহিছে। কোৱা হয় যে বদ্ৰীনাথত জগন্নাথ প্ৰভু বিষ্ণুৱে সূৰ্য নমস্কাৰ কৰে, তাৰকাত স্নান কৰি নতুন বস্ত্ৰ পৰিধান কৰে, ৰামেশ্বৰমত জিৰণি লয় তথা শ্ৰীক্ষেত্ৰ অৰ্থাৎ জগন্নাথ পুৰীত ভোজন কৰে। শ্ৰীক্ষেত্ৰত সেয়ে জগন্নাথ প্ৰভুৰ ভোগৰ হেতু 56বিধ ব্যঞ্জন প্ৰস্তুত কৰা হয়, যাক আমি 56 ভোগ বুলি কওঁ। এয়া আপোনালোকে মূৰ্তিত দেখিবলৈ পাইছে। শ্ৰী শ্ৰী বলভদ্ৰ বাওঁফালে, মাজত শ্ৰী শ্ৰী সুভদ্ৰা বিৰাজ কৰি আছে আৰু শ্ৰী শ্ৰী জগন্নাথ প্ৰভু বিৰাজমান। প্ৰভুৰ দিব্য দৰ্শন আপোনালোকে লাভ কৰিছে। এয়া দেখিছে বাওঁফালে কৃষ্ণবৰ্ণৰ জগন্নাথ, হালধি বৰ্ণৰ সুভদ্ৰা, গৌৰবৰ্ণৰ বলভদ্ৰ। প্ৰভুৱে আপোনালোকৰ জীৱন মংগলময় কৰি তোলক। জয় মহাপ্ৰভু জগন্নাথ।